নমস্কাৰ সকলোকে আজি আমাৰ টু সিস্টাৰ ব্লগটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি যেহেতু স্বাধীনতা দিৱস আপোনালোকক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল আৰু আজি আমি কেনেকৈ স্বাধীনতা দিৱস উদযাপন কৰিম সেলিব্ৰেট কৰিম আপোনালোকক দেখুৱাম ঠিক আছে আমি ইয়াতে সৰুকৈ অলপ আমি কিবা এটা কৰিছোঁ আপোনালোকক দেখাই যাম আপোনালোকে চাব মই এতিয়া ৰেডি হৈ গ'লো এতিয়া পুৰা চাদৰ মেখেলা পিন্ধিছোঁ আজি আৰু কি কৰিম কি নাই আপোনালোকক দেখুৱাই যাম অলপ অলপকৈ আপোনালোকে চাব এই বা ৰেডি হৈ আছে তো ৰেডি হৈ তাইও আহিব লগত তেতিয়ালৈকে বলক চাই থাকোঁ কি কৰোঁ আমি অকণ পিছফালে যাবি স্বাধীনতা দিৱস উদযাপন কৰিলোঁ কিছুমান মহিলা মিলি এতিয়া আমি চাহ পানীৰ ব্যৱস্থা কৰিছোঁ এয়া চিঙৰা বিস্কুট আৰু বুন্দিয়া ভুজিয়া এতিয়া তেওঁলোকক এয়াই আজি খাবলৈ দিম আৰু বলক তেন্তে দিওঁ এয়া তেওঁলোকক খাবলৈ আগবঢ়াইছোঁ আমি স্বাধীনতা দিৱস উদযাপন কৰিলোঁ এতিয়া কৰা মহিলাখিনিও ঘৰ গ'লগৈ আৰু আমি এতিয়া ঘৰলৈ যাওঁ গৈ পেলাই কাপোৰ কানি সলাওঁ আৰু বাকী ভিডিঅ' পিছত কৰি আছোঁ ঠিক আছে দিনত আমি স্বাধীনতা দিৱস উদযাপন কৰিলোঁ এতিয়া সন্ধিয়া হ'লহি দিনত ভাত পানী খাই আৰু আমি শুই গ'লোঁ আৰু ভিডিঅ' নকৰিলোঁ কাৰণ বহুত গৰম আৰু ভিডিঅ' কৰিব নোৱাৰি দেই গৰমত এতিয়া সন্ধিয়া হৈছে এতিয়া অলপ যাওঁ খুচি মাইনা ঘৰৰ পৰা আহোঁ মানে কি হৈছে তাই ঘৰত নাই মামী ঘৰত অকলে আছে বাপেকৰ লগত অলপ ফুৰিবলৈ ওলাই গৈছে তো এতিয়া তাত যাওঁ আজি তাত অলপ পাৰ্টিও হ'ব তো বলক যাওঁ তালৈকে পাৰ্টি ভাত খাবলৈ মাতিছে আৰু তাকেই যাওঁ আজি মামী ঘৰত আহিছোঁ এতিয়া মামী ঘৰত পাৰ্টি চলিব গাহৰি বনাইছে আৰু কি কয় ব্ৰইলাৰ গাহৰি আৰু ব্ৰইলাৰ বনাইছে তেন্তে আজি পাৰ্টি বেলেগ পাৰ্টি হ'ব আজি ৰান্ধনী স্পেচিয়েল বাহিৰৰ পৰা আহিছে চেফ বাহিৰৰ পৰা আহিছে বনাবলৈ আজি আজি ভণ্টিয়ে বনাই আছে দেখা দৌৰ বৰ ধুনীয়া লাগিছে চাওক অৱস্থা চাওক তাইৰ ৰান্ধনী গৰমত ভণ্টিয়ে জীৱনত গাহৰি মাংস বনায়ে পোৱা নাই আজি প্ৰথম বনাই আছে মামায়ে আনিছিলে মামায়ে বনাই সিহঁতে বেলেগে খায় কিন্তু মামা আজি নবনায় সেইকাৰণে ভণ্টিক দি দিছে বনাবলৈ তাই একদম খং মোক মই নবনাওঁ মই ব্ৰইলাৰ বনাম তথাপিও তাই লাগি আছে আৰু খং কৰি কেনেকৈ বা বনাই তাই জানে আৰু দিয়া গাহৰি আৰু ব্ৰইলাৰ বনাই আছেতো ব্ৰইলাৰ আমি খাওঁ আমি গাহৰি নাখাওঁ মামাহঁতে গাহৰি পাৰ্টি কৰিব আৰু সেইকাৰণে গাহৰি বনাই আছে ভণ্টিয়ে আৰু আমি ব্ৰইলাৰ মামী ঘৰত আহিছোঁ আৰু এতিয়াতো মামী ঘৰতে বহি আছোঁ বাৰু লগতে আজি যিহেতু সোমবাৰ শাওণ মাহ চলি আছে আপোনালোকে গম পায়ে ওচৰৰ মানুহ ঘৰে প্ৰসাদ আনি দিছিলে তাকে খাই আছোঁ মাহ প্ৰসাদ খাই আছোঁ আৰু বহি আছোঁ ভণ্টিয়ে খানা বনাই আছে আজি ভিডিঅ'টো আৰু ইমানতে সামৰোঁ বেছি দীঘলীয়া নকৰোঁ এয়া আমাৰ ভণ্টি মই আহি গ'লোঁ ইমান বেয়া দেখিছে চিট এয়া মামী ঝাড়ু লৈ আহিছে মাৰিবলৈ আমাক দেখি ল'ল হেৰি
কথাটো কি কৈছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে তিমান শ্বেয়াৰ কৰিব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব তাৰে কামনা কৰি আজি ভিডিঅ'টো মই সামৰিছোঁ আৰু আপোনালোকক বাই গুড নাইট শুভৰাত্ৰি আৰু বাই বাই আৰু